ৰাতি 8:40 পৰা 9:30 লৈকে লাইভ কৰিছো 5K ফলোৱাৰ্স কমপ্লিট হোৱাৰ কাৰণে এণ্ড 10টা বজাত হৈ গলো হাই হেল্ল' দিস ইজ আসিফ ব্লগাৰ এণ্ড ৰাতিপুৱা 3টা বজাত উঠিলো উঠি চেহেৰি খাই আৰু বেলেগ একো কাম নাই অকমান অনলাইন আহি হৈ গলো এণ্ড মৰ্নিং 8টা বজাত উঠিলো সবসে পহলে তো গুড মৰ্নিং বাই এণ্ড বেহেনো তাৰপিছত উঠি মেলি মুখ চুখ ধুই গুচি গৈছো দোকান খুলিবলৈ তাৰপিছত দোকানটো খুলি দোকানতে অকমান সময় বহিছো এণ্ড দোকানতে বহি ভাবি আছো চুলিখিনি কটাব লাগে এণ্ড বজাৰতো যাব লাগে তাৰপাছত কি আৰু পইচা কেইটামান লৈ গুচি গৈছো বজাৰলৈ দোকানৰ মাল আনিবলৈ এণ্ড বজাৰত গৈ দেখোন চেলুনত ভিৰ অকমান কম আছে ভাবিছো চুলিখিনি কটাই লওঁ তো চুলিখিনি কাটি মেলি পিছত আপোনালোকক দেখাই আছো তাৰপিছত গুচি গলো দোকানৰ মালখিনি ল'বলৈ তো ফাইনালি মালখিনিও লৈ ললো তাৰপিছত মালখিনি দোকানতে সাইড কৰি থৈ এণ্ড দোকানটো বন্ধ কৰি ৰুমতে আহি কাপোৰখিনি লৈ গুচি গৈছো গা ধুবলৈ এণ্ড গা চা ধুই মেলি পাঞ্জাবীটো লগাই গুচি গৈছো মছজিদলৈ নামাজ পঢ়িবলৈ কাৰণ আজি হ'ল শুক্ৰবাৰ মছজিদৰ পৰা আহি দোকানটো খুলি দোকানতে অকমান সময় বহিছো তাৰপিছত টাইম পাছ কৰিবলৈ অকমান সময় ফ্ৰী ফায়াৰ গেমটো খেলিলো এণ্ড তাৰপিছত ইফতাৰৰ টাইম হৈ গ'ল এণ্ড দোকানটো বন্ধ কৰি গুচি গৈছো ইফতাৰ খাবলৈ তো থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে এণ্ড ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিয়ক